हेलो फ्रेंड्स वेलकम बैक टू माय चैनल पुनर एटा नतुन रेसिपि লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিলো। আজি মই শাহী পনীৰৰ এই টেষ্টি ৰেচিপিটো লৈ আহিলো। ৰেষ্টুৰেণ্ট ষ্টাইল শাহী পনীৰ আপোনালোকে ঘৰতে কেনেদৰে বনাব পাৰে তাকে আজি চাও আহক। এয়া মই প্ৰথমতে দুটা পিয়াজ লৈছো, দুটা বিলাহী লৈছো, অকমান কাজু ভিজাই ৰাখিছো আৰু অকমান আদা নহৰু পেষ্ট লৈছো। গোটেইখিনি যোগাৰ হোৱাৰ পিছতে ইফালে 200 গ্ৰাম পনীৰ লৈছো সৰু সৰুকৈ কাটি মই। এতিয়া প্ৰথমতে কেৰাহীখন পাতি মই অকমান তেল দিছো, মই ৰিফাইন তেল দিছো আৰু ইয়াতে মই পিয়াজখিনি আৰু বিলাহীখিনি ভালদৰে 2 পৰা 5 মিনিট সময় কম জুইত ভাজি থাকিম যাতে বিলাহীখিনি অকমান সিজি যায়। ভাজুতে অকমান নিমখ দিছো যাতে বিলাহীখিনি সোনকালে সিজি যায় আৰু ইয়া দেখিছে মই ভাজি আছো আৰু বিলাহীখিনি প্ৰায় আধা সিজা হৈ গৈছে আৰু আধা সিজা হোৱাৰ পিছতে মই ইয়াতে কাজুখিনিও এড কৰি দিম লাহেকৈ আৰু কাজুখিনিও এড কৰি দিয়াৰ পিছতে পুনৰ মই 5 মিনিট মান সময় এইখিনি ভালদৰে ভাজি থাকিম। ভজা হোৱাৰ পিছতে কাজু বিলাহী আৰু এইখিনি উলাই লৈছো। ইফালে আদা নহৰু আৰু জিৰা অলপো লৈছো, আমুল ক্ৰীম এটাও লৈছো আৰু লগতে মই লৈছো আমুল বাটাৰ এটা। কাজু বিলাহী আৰু পিয়াজখিনি ভালদৰে ঠাণ্ডা হোৱাৰ পিছতে মিক্সাৰত পিছি ভালদৰে এটা মিহি পেষ্ট বনাই লৈছো আৰু এতিয়া য'ত মই বিলাহীখিনি আৰু পিয়াজখিনি ভাজিছিলো সেই তেলতে অকমান জিৰা দি আদা নহৰু পেষ্টখিনিও দি দিছো আৰু আদা নহৰু পেষ্টখিনি দি অকমান ধনিয়া, অকমান জিৰা, অকমান জলকীয়া গুৰি আৰু হালধি দি মিহি পেষ্টখিনি মই ইয়াতে ঢালি দিছো। ঢালি মই ভালদৰে লৰাই দিম যাতে গোটেইখিনি মছলাৰ লগত লাগি যায়। অকমান লাগিলে ইয়াতে পানী এড কৰি দিছো আৰু দি পেলাই ভালদৰে মই অকমান সময়ৰ বাবে উতলিবলৈ ৰাখি দিছো। লগতে সোৱাদ অনুসৰি অকমান নিমখ দি মই পুনৰ লৰাই দিছো। নিমখৰ পৰিমাণটো চাই ল'ব। উতলাৰ লগে লগে পনীৰখিনিও দি দিছো আৰু পনীৰখিনি দি পুনৰ কম জুইত 5 মিনিট মান সময় এইখিনি আমি এনেদৰে ৰাখি দিম আৰু 5 মিনিট মান পিছত যেতিয়া এইখিনি পুনৰ অকমান উতলিব তেতিয়া মই ইয়াতে দি দিছো অকমান আমুল ক্ৰীম। ক্ৰীমখিনি দিয়ে ভালদৰে লৰাই মই গেছটো অফ কৰি দিছো আৰু একেবাৰে শেষত মই এচামুচ দি দিম আমুল বাটাৰ। বাটাৰ অপচনেল, আপোনালোকে নিদিলেও একো নাই, দিলে অকমান সোৱাদটো বেছি ভাল হয়। এয়া আমাৰ শাহী পনীৰ ৰেডি হৈয়ে গ'ল। দেখিছে একদম ৰেষ্টুৰেণ্ট ষ্টাইল। গতিকে আপোনালোকেও ৰেচিপিটো ট্ৰাই কৰিবচোন, কেনেকুৱা লাগে নিশ্চয় জনাব। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।